हेलो गाइज गुड मर्निंग माने 11টাই বাজিলে আৰু এতিয়া আৰু মই এতিয়া ৰাতিপুৱা শুই উঠিলোঁ 9মান বজাত দেৰি হ'ল আজি শুই উঠি ব্ৰাছ কৰিলোঁ তাৰ পাছত পাপাৰ লগত পুখুৰী ফালে এপাক গ'লোঁ পুখুৰীত মাছ মাৰিছিলে মানে এখন জাল এখন পেলাই দিয়ে তাত তেনেকৈ মাছ উঠি আহে উঠুৱাই আনিলে আৰু ময়ো গ'লোঁ পাপাও গ'ল দুটাই মাছ মোৱা মাছ দুজনমান পালোঁ আৰু আগবেলা দিলে হ'বগে এতিয়া খাবলৈ তাৰ পাছত আৰু এতিয়া কিবা এটা খাই লওঁ তাৰ পাছত আপোনালোকক দেখুৱাম ফেচ পেক মুখত লগাম আৰু কি দেখুৱাব পাৰোঁ চাই যাব আপোনালোকে ভিডিঅ'টো আৰু মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ ব্ৰেকফাষ্ট কৰিবলৈ এতিয়া মই গাখীৰৰ লগত বন আনিছিলে পাপাই কালি ৰাতিপুৱা কিবা এটা খাবলৈ আনে আৰু দোকানৰ পৰা বন গাখীৰ আৰু ঘিউৰ লগত মিক্স কৰি কিবা এটা খাই লওঁ আৰু আমাৰ ভাত খোৱা দেৰি হয় 1-2 বাজেগে সেইকাৰণে ভাবিলোঁ কিবা এটা খাই লওঁ আৰু পেকটোও লগাম আপোনালোকে চাই যাব ভিডিঅ'টো আৰু এই ঘিউ ল'ব লওঁতে ঘিউ পৰিয়ে গৈছে আৰু মোৰ খাই হৈ গ'ল আৰু এতিয়া পেকটো লগাম পেকটো একদম ঘৰতে বনোৱা হয় গাখীৰৰ যিটো সৰ ন মাখন সেইটো সৰটো দিছোঁ 2 চামুচমান আৰু হালধি একদম কম পৰিমাণে ল'ব আৰু ডাঙৰ চামুচেৰে আধা চামুচ মৌজোল ল'ব মৌজোল লৈ ভালকৈ মিক্স কৰি ল'ব তাৰ পাছত মুখত পেকটো লগাই দিব 10 বা 15 মিনিটমানৰ কাৰণে মই তেনেকৈ লগাওঁ আৰু এইখিনি মই ভালকৈ মিক্স কৰি ল'লোঁ এতিয়া লগাব পৰা হৈ গ'ল মই লগাম আৰু এতিয়া এইটো পেক আচলতে সকলোৱে লগাব পাৰে সৰু ডাঙৰ চবেই ইয়াতো বস্তুখিনি সব নেচাৰেল হয় কেঁচা হালধি হানি আৰু গাখীৰৰ সৰ নৰ্মেল স্কিনো লগাব পাৰে ড্ৰাই স্কিনো লগাব পাৰে অইলি স্কিনো লগাব পাৰে মোৰ যিহেতু অলপ অইলি স্কিন হয় সেইকাৰণে মই বেছি দেৰি নথলোঁ 10 মিনিটমান থৈ মুখখন ধুই দিলোঁ এইখিনি 10 মিনিট হৈ গ'ল আৰু মই বেছি দেৰি নলগাওঁ আৰু ধুই আহিমগৈ এতিয়া মুখখন ধুই আহিলোঁ এতিয়া চাওক মুখখন পুৰা সফ্ট লাগে আৰু অইলি হৈ যায় স্কিনটো সেইকাৰণে মোৰ অইলিৰ কাৰণে অলপ বেছি অইলি লাগিছে হেল্ল' ব্ৰেকফাষ্ট কৰিলোঁ আৰু মুখতো লগালোঁ পেকটোত আছিলে হানি আৰু গাখীৰৰ সৰ আৰু আছিলে কেঁচা হালধি পাউডাৰটো সেইকেইটা লগালে মুখখন ভাল লাগে মোৰ চাফা লাগে আৰু এইবিলাক যে কলা দাগ পৰিছে মই কলা দাগবোৰ যোৱাটো সহায় কৰে বুলি কৈছে নাজানো আৰু শুনিছোঁ আৰু বা বিয়া এখন আহি আছে মানে বৰ্তা ছোৱালী বিয়া সেইকাৰণে ভাবিলোঁ অকণমান চাফা কৰি লওঁ মুখখন মাৰ্চৰ 5 তাৰিখে আছে বিয়াখন বাৰু তেনে বলক ভিডিঅ'টো চাই থাকিব
কেমেৰাটো ক'ত থওঁ ক'ত নথওঁ কৰি আছোঁ, জেগা নাই থ'বলৈ, আৰু মোৰ লগত ষ্টেণ্ডো নাই। ফোনটো নিজে হাতে ধৰিয়ে ভিডিঅ' বনাওঁ। তিতা কাটি আছোঁ। আমাৰ ভাতটো হ'লেই, পাপাই বনাই আছে, মাছ ফ্ৰাই কৰি আছে আৰু কিবা কিবি আছে আৰু। এতিয়া গা ধুই আহিলোঁ আৰু চিপছ এটা খাই লওঁ। ভোক লাগি আছে যে চিপছ খাই লৈছোঁ। ভাতটো দেৰি হয় যিহেতু। ভাত পানী খাই হ'ল, আকৌ এতিয়া ওপৰলৈ আহিলোঁ গাৰণি শুবলৈ, শুওঁগৈ অলপ। শিলিখা ওপৰত আছে, শিলিখা এটা খাই লওঁ। এতিয়া গধূলি 6 বাজিলে। মই শুই উঠি ভণ্টিহঁতৰ ঘৰলৈ গ'লোঁ, অলপ খুৰাহঁতৰ ঘৰলৈ, আৰু আপা আছেহি আমাৰ ঘৰত। আপাই ৰুটি খাই ভাল পায়, সেইকাৰণে ভাবিলোঁ আটাই মঠোঁ। আৰু আটাখিনিত মই উতলা গৰম পানী দি দিছোঁ। গৰম পানী দি মঠিয়ে ভাল পাওঁ। আমাৰ আগৰ পৰা গৰম পানীয়ে দিয়া, কিছুমানে ঠাণ্ডা পানী দিও মঠে, সেইভাগেও ভাল হয় বাৰু, কিন্তু আমি আগৰ পৰা বনাই থাকোঁ যে গৰম পানী দিয়ে ভাল পাওঁ, আৰু অলপ ৰিফাইন দি দিছোঁ। পূৰা গৰম হৈ আছে, সেইকাৰণে মই চামুচেৰে লৰাই লৈছোঁ প্ৰথমতে, তাৰ পাছতে হাতেৰে মঠিম। হেল্ল', ৰুটি বনাইছিলোঁ যে খাই মেলি আহিলোঁ। ভিডিঅ' কৰিবলৈ নহ'ল পাছৰখিনি। বৌ আহিলে, আমাৰ বৰ্তাহঁতৰ বৌ, আৰু এতিয়া 8 মান বাজিলে, আৰু ভিডিঅ' নবনাওঁ আৰু। তেন্তে আজিলৈ বাই বাই, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি চাই ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। বাই।